প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি মই এটা চলকযুক্ত একঘাতৰ সমীকৰণৰ কেইটামান জটিল সমীকৰণ সমাধান কৰাৰ সম্পৰ্কে আলোচনা কৰিম। আশা কৰিছোঁ তোমালোকে পূৰ্বৰ ভিডিঅ'বোৰ চাইছা আৰু বুজি পাইছা। তেন্তে আজি ভিডিঅ'টো অকণো পলম নকৰি আৰম্ভ কৰোঁ আহাচোন। প্ৰথমতে এই সমীকৰণটো লৈছোঁ। সমীকৰণটোৰ বাওঁ পক্ষত আছে 4x + 5 আৰু সোঁ পক্ষত আছে 21। মই আগৰ ভিডিঅ'ত এটা কথা কৈছিলোঁ যে এটা সমীকৰণ সমাধান কৰোঁতে দুটাতকৈ অধিক প্ৰক্ৰিয়া ব্যৱহাৰ হ'ব পাৰে। ইয়াত আমি কেনেকৈ ব্যৱহাৰ কৰিম চাওঁ আহাচোন। পোনপ্ৰথমতে আমি কি কৰিম, 4x + 5 পোনপ্ৰথমতে আমি কি কৰিম, এই 5টো ইয়াৰ পৰা আঁতৰাম। তাৰ কাৰণে আমি কি কৰিম, ইয়াত 5 এটা বিয়োগ কৰিম। বাওঁ পক্ষত 5 এটা বিয়োগ কৰাৰ লগে লগে সোঁ পক্ষটো 5ৰে বিয়োগ কৰিব লাগিব। তাৰপিছত কি হ'ব, 4x এতিয়া +5 - 5 0 হৈ যাব। ইফালে কিমান হ'ব, 16। এতিয়া x ৰ লগত 4টো পূৰণ হৈ আছে, সেইকাৰণে আমি কি কৰিম, 4ৰে হৰণ কৰি দিম। আৰু বাওঁ পক্ষত হৰণ কৰাৰ লগে লগে সোঁ পক্ষটো আমি 4ৰে হৰণ কৰিম। কি হ'ব, 4ক 4ৰে হৰণ কৰিলে এবাৰ যাব, x 1x 1টো নিলিখে, x থাকিব, আৰু 16ক 4ৰে হৰণ কৰিলে 4বাৰ যাব। গতিকে নিৰ্ণয় সমাধান এটা কথা মনত ৰাখিবা, আমি এই ষ্টেপটো নকৰাকৈও আমি সমাধান কৰিব পাৰোঁ। তাৰ কাৰণে কি কৰিম, যে এই বাওঁফালে থকা 5টো আমি কি কৰিম, সোঁফাললৈ বা সোঁপক্ষলৈ লৈ যাম। তেতিয়া কি হ'ব, এই +5টো কি হৈ যাব, বাওঁ পক্ষত নিয়াৰ লগে লগে এইটো মাইনাছ হৈ যাব, অৰ্থাৎ চিহ্নটো পৰিৱৰ্তন হ'ব। যদি ইয়াত যোগ থাকে বিয়োগ হ'ব, বিয়োগ থাকিলে যোগ হ'ব। সেইটো কোৱা হয় পক্ষান্তৰৰ দ্বাৰা সমস্যা সমাধান কৰা। মই আৰু এটা সমীকৰণ লৈছোঁ। সমীকৰণটোৰ বাওঁ পক্ষত আছে 5x + 4 / 2x - 10 আৰু সোঁ পক্ষত আছে 3/7। আমি প্ৰথমতে কি কৰিম, 2x - 10 এইটো সোঁফাললৈ লৈ যাম। যিহেতু ই বাওঁ পক্ষত হৰণ হৈ আছে, ই সোঁ পক্ষলৈ যোৱাৰ লগে লগে কি হৈ যাব, এইটো পূৰণ হৈ যাব। 5x + 4 = 2x - 10 × 3/7। তাৰপিছত আমি কি কৰিম, সোঁপক্ষৰ পৰা এই 7টো হৰণ হৈ আছে, এইটোক আমি কি কৰিম, বাওঁ পক্ষলৈ লৈ আহিম। 5x + 4 × 7 = 2x - 10 × 3। অৰ্থাৎ আমি এই ষ্টেপটোত মই কি কৰিলোঁ, যে 7টো পক্ষান্তৰ কৰিলোঁ বাওঁ পক্ষলৈ। ইয়াৰ পিছত কি কৰিম, তো বিতৰণ বিধিৰ দ্বাৰা পূৰণ কৰিম। পূৰণটো কেনেকৈ কৰা হ'ব, প্ৰথমতে এইটো 5x ৰ লগত 7টো পূৰণ হ'ব, 35x হ'ব। তাৰপিছত মাজত প্লাছ চিন আছে, এইটো প্লাছ হ'ব। তাৰপিছত এইটো 4 লগত পূৰণ হ'ব, 28 হ'ব। তাৰপিছত ঠিক তেনেকৈ 2x ৰ লগত 3টো পূৰণ হ'ব, 6x হ'ব। যিহেতু ইয়াত মাইনাছ চিন আছে, মাজত মাইনাছ চিন বহিব, আৰু এইটো কি হ'ব, 30। ইয়াৰ পিছত আমি কি কৰিম, যিবোৰ চলকযুক্ত যিবোৰ সংখ্যা আছে, যিবোৰ চলক আছে, সেইবোৰ আমি কি কৰিম, বাওঁ পক্ষলৈ লৈ আনিম, আৰু সংখ্যাবোৰ আমি সোঁ পক্ষলৈ লৈ যাম।
35x আৰু ইফালে আছে 6x এই 6x টো বাওঁফালে আনাৰ লগে লগে যেহেতু ইয়াত প্লাস হৈছে ইয়াত কি হৈ যাব মাইনাস হ'ব minus 6x আৰু minus 30 আছে আৰু থাকিল plus 28 টো বাম পক্ষৰ পৰা সো পক্ষলৈ নিয়াৰ লগে লগে কি হৈ যাব মাইনাস অৰ্থাৎ আমি ইয়াত পক্ষান্তৰ পদ্ধতিৰে সমাধান কৰিবলৈ কৈ আছো এতিয়া 35 minus 6x 35x minus 6x equal 29x আৰু ইফালে হ'ব minus 58 এতিয়া 29x এটা x ৰ লগত পূৰণ হৈছে যেতিয়া আমি এই 29 তে পৰা লৈ যাম পক্ষান্তৰ কৰি লৈ যাম তেতিয়া কি হ'ব ই হৰণ হৈ যাব x minus 58 divided by 29 আনসাৰটো হ'ব minus 2 এটাকে নিৰ্ণয় সমাধান minus 2 এইখিনিতে এটা কথা মন কৰিবা যে আমি ইয়াত পক্ষান্তৰৰ দ্বাৰা গতি পদ্ধতিটো গতি সমীকৰণটো সমাধান কৰিছো আৰু ইয়াত যোগ বিয়োগ পূৰণ হৰণ গতিকেইটাই আছে ইয়াত কেইবাটাও প্ৰক্ৰিয়া ব্যৱহাৰ হৈছে তাৰ লগতে আৰু এটা কথা কৈ থওঁ যে আমি এই দুটা স্টেপ আমি বেলেগ ধৰণেও কৰিব পাৰো ইয়াক কোৱা হয় বজ্ৰগুণন পদ্ধতি বজ্ৰগুণন পদ্ধতি কেনেকুৱা বাম পক্ষৰ ওপৰ যেটো আছে 5x plus 4 এটো আমি ডাইৰেক্ট 7 লগত পূৰণ কৰিব পাৰো আৰু এই twice x তলৰ twice x minus 10 এটো আমি 3 লগত পূৰণ কৰি পৰৱৰ্তী স্টেপবোৰ কৰি যাব পাৰো ইয়াক কোৱা হয় বজ্ৰগুণন পদ্ধতি এটো কৰাৰ লগে লগে আমি এই স্টেপটো পাম মই এটা সমীকৰণ লৈছো এই সমীকৰণটো বজ্ৰগুণন পদ্ধতিৰ দ্বাৰা সমাধান কৰিম কেনেকৈ কৰা হয় চোৱাচোন সমীকৰণটোৰ বাম পক্ষত আছে 5x plus 2 6x minus 2 আৰু সো পক্ষত আছে 2/3 এটা বজ্ৰগুণন কৰিবলৈ হলে আমি কি কৰিম 5x plus 2 আৰু 3 পূৰণ কৰিম 5x plus 2 into 3 আৰু 2 into 6x minus 2 ইয়াৰ পিছত আমি বিতৰণ বিধিৰে পূৰণ কৰিম ফাৰ্ষ্ট এনেকৈ 15 15x plus 3 দুগুণ 6 2 6 গুণ 12x 12x minus 4 এখিনলৈকে আমি বজ্ৰগুণন পদ্ধতিৰ দ্বাৰা জটিল সমীকৰণটো আমি সৰল সমীকৰণলৈ গলো ইয়াৰ পিছত আমি কি কৰিম যিখিনি x y বা তেনেকুৱা চলকযুক্ত যিখিনি সংখ্যা আছে সেইখিনি বামফাললৈ আহিম আৰু সংখ্যাবোৰ সোঁফাললৈ লৈ যাম এতিয়া 15x minus 12x equal minus 4 এতিয়া থাকিল plus 6 টো পক্ষান্তৰ কৰাৰ লগে লগে সোঁফাললৈ নিয়াৰ লগে লগে মাইনাস হৈ যাব -6 হ'ব তাৰ পিছত 15 minus 12 কিমান হ'ব 3x equal minus 10 x equal যেহেতু 3 টো পূৰণ হৈছে ইয়াত কি হ'ব হৰণ হৈ যাব এটাকে নিৰ্ণয় সমাধান -10/3 প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা জটিল সমীকৰণ এটা কিদৰে সমাধান কৰিব পাৰি সেই সম্পৰ্কে বুজি পালা তোমালোকে নিজেও পাঠৰ অনুশীলনীত থকা সমীকৰণসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিবা আৰু এটা কথা মনত ৰাখিবা তোমালোকে যেতিয়া জটিল সমস্যাবোৰ সমাধান কৰিবলৈ যাবা তেতিয়া
প্ৰয়োজন সাপেক্ষে পক্ষান্তৰ পদ্ধতি আৰু বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিবলৈ চেষ্টা কৰিবা। আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।